নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ ভালে আছে। আৰু মই আজি আহিছোঁ মুকালমুৱা গ্ৰন্থমেলা মহকুমা গ্ৰন্থমেলাত। আৰু আজি এই ইয়াত আহিব ডিম্পু বৰুৱা, তেওঁক নিমন্ত্ৰণ কৰা হৈছে আৰু অলপ দেৰিকৈ আহি পাব মানে এতিয়া। আৰু মই এই গ্ৰন্থমেলাখনৰ ভিতৰত প্ৰৱেশ কৰিলোঁ আৰু এতিয়া আপুনি মোৰ লগত চাই থাকক ভিডিঅ'টো একেবাৰে শেষলৈকে। আমি এতিয়া এই ভিতৰত আছোঁ, দোকানত ঘূৰিব কিমান বিক্ৰী হ'লে নহ'ল বা আৰু কিতাপ মানুহ কিনিছে নাইবা গোটেইখিনি বস্তু। আপোনালোক কেনে লাগিল নে ইয়াতে দোকান চোকান যি দিলে? বৰ্তমান ভালে লাগি আছে, বেয়া পোৱা নাই। আমাৰ লাইফ অফ ড্ৰাইভাৰ এইখনে আমাৰ ভাল বিক্ৰী কৰি আছোঁ। আৰু 2 নম্বৰত আছে মোৰে অসম এখন, এই 2 নম্বৰত আছে, এই আমি বিক্ৰী কৰি আছোঁ। আৰু এনেই সৰু সুৰা বাকী ৰঞ্জু হাজৰিকা বা অন্যান্য ভূপেন বৰগোহাঁইৰ এনেকৈ কিতাপবিলাক বিক্ৰী হৈ আছে। আমাৰ গধূলি আমাৰ এণ্ট্ৰিটো হ'ব। এতিয়া দিনত কিমানখন বিক্ৰী হৈছে সেইটো আমি যিহেতু সুবিধা হ'ব, কাৰণ আমাৰ এতিয়া ইয়ে কৰি আছোঁ, গতিকে সেনেকুৱা এটা হেৰি হ'ব আৰু। ঠিক আছে। এতিয়া ইয়াত মানে এই ল'ৰাকেইটা যি বহি আছে, ল'ৰা ছোৱালী, ইহঁতক ছবি আঁকিব দিছে। ভাল যোনে যি ছবি আঁকিব জানে, প্ৰাকৃতিক দৃশ্যই হওক বা যিয়ে নহওক, যোনে যেনেকৈ ভাল পায় আঁকিব পাৰে, আঁকিব দিছে। সিহঁতৰ টেলেণ্টবোৰ চাব আৰু যাৰ ভাল হয়, যোনে ভালকৈ আঁকিব পাৰে তাক এটা পুৰস্কাৰ দিব। গ্ৰন্থমেলাত আহিছোঁ, গ্ৰন্থমেলা চাই ভাল লাগে। আপোনালোকে আহিব, ভাল কিতাপ পাই লৈ যাব কিতাপবিলাক। মজা লাগিল আহি কিনে, ভাল লাগছে। ইয়াতে আহিব কিনে বহুত ভাল লাগছে, স্কুলৰ পৰাই আনিছে। মানে ইয়াতে এই পোৱালীকেইটা যে আছে, সিহঁতে মানে ভিডিঅ' কৰা গম পায়। সিহঁতে কৈছে আমি কিবা অলপ কওঁ, সেইকাৰণে সিহঁতকো অলপ ক'ব দিলোঁ কি কয় তাহাঁতৰ মনৰ কথা। সেয়ে ডিম্পুদাক ৰখি এতিয়া গধূলি হৈ গ'ল, এতিয়ালৈকে আহিয়ে পোৱা নাই। আহি পাব বুলি কৈছে, আৰু অলপ টাইম দেৰি হ'ব বুলি কৈছে। ফোন কৰিছিলোঁ, ৰখি থাকোঁ আৰু, কাৰণ ৰখি থাকিলে আহিটো পাব, অলপ দেৰি হয়তো হ'ব পাৰে, একো কথা নাই, চাই থাকিব একেলগে। আৰু এতিয়া ডিম্পু বৰুৱা আহিব বুলি অপেক্ষাত ৰৈ আছে এনেকৈ এইবোৰ মানুহ, বা তাৰ লগতে আছোঁ ময়ো এজন। সঁচাকৈ ৰখি আছোঁ, তেওঁ আহিয়ে পোৱা নাই। ভাল লাগিল হয় লগ পালে সোনকালে। ৰাতিলে আহি পালে ডিম্পুদা, আৰু ডিম্পুদা আহি পোৱাৰ লগে লগে দেখিছে নহয় মানুহবোৰ কেনেকুৱা এটা পৰিৱেশ হৈ গ'ল। চাই থাকক ভিডিঅ'টো। ৰাতিপুৱাৰ পৰা যাৰ বাবে অপেক্ষা কৰি আছিলোঁ, তেওঁ এইজন মঞ্চত থিয় হৈ আহি পালে। বহুত ভাল লাগিল। এইটা ডিম্পুদা। মই আমাৰখিনিক কৈছোঁ, আমাৰ লাগি দিয়া বেঞ্চ একেবাৰে পিছত, আমাৰ পিছফালে লাগি দিয়া, একেবাৰে পিছফালে মানুহ আছে, আমাৰ পিছফালে লাগি দিয়া, পিছফালে লাগি দিয়া, আমাৰ পিছফালে লাগি দিয়া। ডিম্পুদা ৰখি আছোঁ, আহি দিব নেকি? ডিম্পুদা নিদুল ডেকা অনুৰোধ জনাইছোঁ, এটি ভুলাম থাকে কৃষ্ণা আৰু মানে কেতিয়াও কল্পনা কৰা নাছিলোঁ যে মোৰ ইমান মানুহ আহিব। বহুত ধন্যবাদ। যোৰ চেণ্ডেল দেখিছে, এই চেণ্ডেলযোৰৰ কাৰণে প্ৰাক্চিনী ৱাৰ্ডত কিমান গণ্ডগোল লাগিছিল। গণ্ডগোল মানে সকলোৱে এই চেণ্ডেলযোৰক লৈ কিমান সমালোচনা কৰিছিল, জানিছে নহয়। আৰু আজিও সেই চেণ্ডেলযোৰতে পিন্ধি আহিছে, যিহেতু তেওঁ ভাল পায় চেণ্ডেল পিন্ধি, কাৰণে চেণ্ডেলে পিন্ধি আহিছে। মই নিজে কেতিয়াও ভবা নাছিলোঁ যে মোৰ
হৈছে 2 বছৰমান হ'ল মোৰ ভিডিঅ' বনোৱা কিন্তু মানে এনেকুৱা যে মোবাইলত ভিডিঅ' বনাইছে এনেকুৱা মানে ইমান মৰম পাম কেতিয়াও ভবা নাছিলোঁ মানে আৰু এইটো যিটো পৰিৱেশ দেখিছে এই পৰিৱেশটো হ'ল ডিম্পু যে যেতিয়া মানে ঘৰত যাব গৈছিল ইয়াৰ পৰা অঞ্চলৰ পৰা নুমি যোৱাৰ পিছতে এনেকুৱা এটা পৰিৱেশ আৰু এতিয়া ডিম্পু দা ঘৰত গুচি গ'ল আৰু ময়ো ঘৰত যাওঁ গতিকে ভিডিঅ'টো এইখিনিয়ে হ'ল যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিলে ভাল লাগিব ঠিক আছে আজিলৈ বাই বাই